Sexy side pose দিব লাগিব আমি আহি পালো এতিয়া গ্ৰীণউড ৰিজৰ্ট আৰু আমাৰ স্ক্ৰিপ্ট আমি দুটাই মিলি পেলাই পঢ়ি আছো স্ক্ৰিপ্টখন আৰু বাকি ৰূপদা আজি খুব সিনিয়ৰ আৰ্টিষ্ট হেল্ল' ফ্ৰেণ্ডছ বন্ধুসকল কি খবৰ আপোনালোকৰ আজি আকৌ এটা শ্বুটিঙত আহি পালোঁ হেঙেৰাবাৰীত ডাইৰেক্টৰ হ'ল সদানন্দ গগৈ দাদা তেখেতৰ এখন ৱেব ছিৰিজ ইয়াৰ আগত আপোনালোকে দেখিলে আমি অৰুণাচল গৈছিলোঁ তাৰপৰা ট্ৰেইনত আহিলোঁ আহোঁতে মোৰ গাটো একদম বেয়া মানে মাতটো শুনি চাগে গম পাইছেই একদম ভাইৰেল ফিভাৰ জ্বৰ গাৰ বিষ কাহ কি হোৱা নাই দুদিনমান ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পাছত আকৌ উপায় নাই এইটো শ্বুটিঙৰ ডেটটো দি থৈছিলোঁ সেইকাৰণে আকৌ আহি আজিৰ পৰা শ্বুটিং কৰিবলগীয়া হ'ল এখন এখন ৱেব ছিৰিজ হ'ব প্ৰাগ প্লে বুলি এটা OTT প্লেটফৰ্মত ৰিলিজ হ'ব আৰু ৰেঙনিটো দিব গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ এই 10 দিন এইটো ইউনিটত কটাম তাৰে ভিডিঅ' কিছুমান দেখুৱাম আপোনালোকে যেন চাই ভাল পায় তাৰ আশাৰে আৰু এয়া চাওক শ্বুটিং চলি আছে এয়া এনেকৈ শ্বুটিং চলি আছে আৰু সেয়া আৰু ড'ল' 650 এটা খাই দিছোঁ পেৰাচিটামল সেই দৰৱটো খায়ে আৰু গাটো অকণমান আগতকৈ গাটো অকণমান ভাল পাইছোঁ তথাপিও উইকনেছটো থাকেই ভাইৰেল ফিভাৰৰ উইকনেছটো বহুত দিন থাকে ঠিক আছে বাৰু লগ পাই থাকিম ঠিকেই কোৱা কাৰণে দামত ক'ব নোৱাৰো দিয়া Rolling. Serious? Action. Action ধৰ প্লিজ বাৰু এতিয়া গৈ থাকোঁ মায়ে বিচাৰে গৈ থাকোঁ ডেটো ক'ত কৈছোঁ মই গৈ থাকোঁ ডে ক'ত লিখিছোঁ মই এয়া আমি আহি পালোঁ এতিয়া গ্ৰীণউড ৰিজৰ্ট আৰু আমাৰ স্ক্ৰিপ্ট আমি দুটাই মিলি পেলাই পঢ়ি আছো স্ক্ৰিপ্টখন আৰু বাকি ৰূপদা আজি খুব সিনিয়ৰ আৰ্টিষ্ট মই লাকি আচলতে খুব এনেকুৱা সিনিয়ৰ আৰ্টিষ্ট এজনৰ লগত কাম কৰিবলৈ সুবিধা হ'ল পাইছোঁ নাই আমাতকৈ চিনিয়ৰ বহুত আছে আৰু এতিয়াও বহুত শিকি আছোঁ তোমালোক কৰিও ভাল লাগিছে ভাল লাগিব সঁচাকৈ আজি মমেণ্টটো সদায় কাৰণে মনত থাকিব আৰু যেন ক'ৰবাত নহয় ক'ৰবাত এনেকৈ লগ হৈ কাম কৰিব পাৰোঁ কি কয় ডেফিনেটলি গতিকে ইউটিউবৰ জৰিয়তে আপোনালোকে চাই থাকিব আৰু বাকীখিনিও আমি যিমান পাৰোঁ ৰূপদাই দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি ডাইলগখিনি চাই লওঁ ভালকৈ পাছত লগ পাই আছোঁ সিহঁতে চুইমিং পুলত ঠিকছে সাঁতুৰি আছে মই যদি সাঁতুৰিবলৈ যাওঁ মোৰ এনেই বেমাৰ ভাইৰেল আৰু তাৰপিছত যে কি হয় ভগৱানে জানে আৰু তথাপিও আপোনালোকক দেখাওঁ আপোনালোকে চাগে ভাল পাব চাই চুইমিং পুলৰ পৰিৱেশ ইউটিউবত যাব ইউটিউবত আমি সাঁতুৰিব নাজানো লাজ কৰিব কোনোৱে আমি সাঁতুৰিব নাজানো দেই চুইমিং পুলত ফটো সেশন চলি আছে গ্লাছ এপাতে সেক্সি সাইড পজ দিব লাগিব মোবাইলটো লেন্স বেলেগ না একদম তাগৰা হয় Oh yes. মোকো লাগে ও হাতুৰিবই তো পাৰিছা ঐ তুমি ও
অলপ ফ'কাছটো লোৱা ৰাখিছে তুমি আকৌ বস্তু এয়া হ'ল গ্ৰীণউডৰ ভিতৰৰ লোকেশ্যন সঁচাকৈ খুব ধুনীয়া জেগা ইয়াত যদি কোনোবা প্ৰেমিক সঁচাকৈ তেওঁলোকৰ দিনটো খুব ধুনীয়া খুব ৰোমান্টিক হ'ব মোৰো আগৰ পুৰণা প্ৰেমিকালৈ মনত পৰি গৈছে যেতিয়া মই এজনী ছোৱালীক ভাল পাই আছিলোঁ সেই সময়খিনি যেনেকৈ ঘূৰি আহিব তেনেকুৱা লাগিছে আজিও আমাৰ ইয়াতে এটা ৰোমান্টিক চিনে আছে বাৰু মোৰ হিৰ'ইনজনীৰ লগত মই এতিয়া এটা ৰোমান্টিক চিন কৰিম খুব ধুনীয়া জেগাত সেই তাতে মই দেখুৱাই আছোঁ আপোনালোকক সেই আগত কেমেৰা তাতে বহাই আছে চাওকচোন এইটো হ'ল আমাৰ লোকেশ্যন এই হালধীয়া টি চাৰ্ট যে পিন্ধি আছিলোঁ ল'ৰাজন তাতে আমি বহিম তাত বহি আমি প্ৰেমৰ কথা পাতিম বাৰ্তালাপ কৰিম এইটো লোকেশ্যন এয়া হ'ল আজিৰ খাদ্য ওলকবি মাছ ভাত আৰু আলু পিটিকা এতিয়া বাজিছে আমাৰ ঘড়ী 2টা 3:30 বাজিছে আঞ্জাখন দেখি বাৰু ভালে লাগিছে বঢ়িয়া হৈছে ভাল ঠিক আছে বাৰু খাই দিছোঁ দেই ভাত খালোঁ আজি সঁচাই গাটো একদম মানে কিবা লাগি আছে মুখেদি মানে মাতটো চাগে আপোনালোকে শুনি বুজি পাইছে একদম অৱস্থা বেয়া সেই জোচো নাই ভাগৰ সোনকালে লাগে মোৰ চাগে আজি ইভিনিং আৰু শ্বুটিং নাথাকিব নেকি এছিষ্টেণ্টগৰাকীয়ে তেনেকৈ ক'লে কিবা হয় যদি শ্বুটিং নাথাকে সঁচাকৈ মই বাচি যাম আৰু দেই ৰাতি ৰেষ্টটো লৈ পেলাই এটলিষ্ট কালিৰ কাৰণে গাটো অকণমান ভাল হ'ব আৰু ভাইৰেল বেমাৰটো বৰ দীঘলীয়া আচ্ছা এই কুকুমাৰাত যে শ্বুটিং কৰিছিলোঁ চালে চাগে ভিডিঅ'টো এপিছ'ডটো সেইখন চিৰিয়েল অলৰেডি এতিয়া DD আছামত টেলিকাষ্ট হ'ল গতিকে আপোনালোকে যদি চাবলৈ মন গৈছে আপোনালোকে যদি চাবলৈ বিচাৰিছে তেতিয়াহ'লে DD আছামত ইউটিউবত DD আছাম বুলি ক'লে চিৰিয়েলখন নামটো মই আপোনালোকক তলত লিখি দিম ইয়াতে ক'ৰবাত আহি থাকিব তলত চিৰিয়েলখন নাম দৰকাৰ পৰিলে মই লিংকটোও দি দিম বাৰু DD আছাম আপোনালোকে গৈ চাব পাৰে কেনেকুৱা কি কৰিছোঁ যদি ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব আৰু যদি বেয়া পায় তেতিয়াহ'লে কৈও দিব কি বেয়া লাগিলে মোৰ এক্টিং অকণমান অভাৰ এক্টিঙো হ'ব পাৰে বেছি এক্টিঙো কৰিব পাৰোঁ গতিকে আপোনালোকে যদি কৈ দিয়ে মানে মোৰ চিৰিয়েলখন চাই পেলাই তেতিয়াহ'লে এক্টিংটো শুধৰাবলৈ ভাল হয় আপোনালোকে দৰ্শক আপোনালোকে সকলো আপোনালোকে আমাক জীয়াই ৰাখিব আৰু আপোনালোকে জীয়াই ৰাখিছে আজি কিমান বছৰে তো সেই মৰমখিনি দিলে ভাল পাম আৰু বেয়া হ'লে একদম বেয়া বুলি লিখি দিলেও আমি বেয়া নাপাওঁ বেয়া বুলি লিখি দিলে ভালেই পাম যে তেতিয়াহে গম পাম আচলতে অভিনয় কৰি থাকোঁতে কোনখিনি ভুল হ'ল নিজে কৰি থাকিলে গম নাপায় এতিয়া আপোনালোকে জনালেহে আমি বুজি পাম যে আচ্ছা এইখিনি অভিনয় এনেকুৱা হৈছে এনেকুৱা কৰিব পাৰি ঠিক আছে বাৰু এয়া মই ক'ত মই আহি পালোঁ ঘৰত দেখিছেনে কেনেকৈ ঘামিছোঁ চামখন এয়া হ'ল ডলো 65ৰ ঘাম কিবা কৰি আহি পালোঁ দেই গাটো ইমান বেয়া লাগিছিলে স্কুটাৰখন চলাই আহি পালোঁ কিবা কৰি উলুবাৰী একদম খানাপাৰা গ্ৰীণউড ৰিজৰ্টৰ পৰা আজি মোৰ একেবাৰে ভাগ্য ভাল যে
আজি ৰাতি আৰু মোৰ শ্বুটিং নহয় মোৰ বিৰাট কপাল ভাল নহ'লে আজি ৰাতি শ্বুটিং হ'লে মোৰ চাগে কিজানি মই পানী এনেকৈ খাওঁ দেই গিলাচত নহয় ডাইৰেক্ট কি কৈ আছিলোঁ আজি মোৰ যদি সন্ধিয়া শ্বুটিং হ'লহেঁতেন চাগে অৱস্থা মোৰ বেয়া হৈ গ'লহেঁতেন সঁচাকৈ কৈছোঁ মোৰ চোৰ চাগে ঘূৰাই গ'লহেঁতেন মোবাইলটো দাঙি থাকিবলৈও মোৰ হাতত এতিয়া শক্তি নাই ইমান অৱস্থা বেয়া হাতখন বিষাই গৈছে মোৰ সঁচাই কপাল ভাল আজি মোৰ যে আজি শ্বুটিং দেই 1 মিনিট মা যে শ্বুটিং আজি মোৰ আৰু নাই বেলেগৰ শ্বুটিং আছে দাদাই ক'লে যে ঠিক আছে তুমি ঘৰলৈ যাব পাৰা আহিলোঁ ইমান ভাগৰ লাগিছে এনেকুৱা ভাগৰ লাগিবলগীয়া কাম একো কৰা নাই কিন্তু গাটো বেয়া যে সেইকাৰণে ভাগৰ লাগি গৈছে ঠিক আছে অকণমান সময় ৰেষ্ট লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ দিয়ক গুড মৰ্ণিং আজি আকৌ ৰাতিপুৱা শ্বুটিং চাবলৈ ওলাইছোঁ গাটো আগতকৈ অকণমান ভাল মায়ে দৈ আৰু ভাত দিছে দৈ ভাত পেটৰ অসুখ আজি আকৌ অ'টো এটা খাম দুটা খাই পেলাই এতিয়া একদম হেৰিত যাম খানাপাৰা গ্ৰীণ উড ৰিজৰ্ট ঠিক আছে খানাপাৰাত গৈ লগ পাই আছোঁ